হাই বহুত দিন ভিডিঅ' দিব পৰা নাই আচলতে মই মানে আমাৰ নতুন ঘৰত শিফ্ট হৈছোঁ তো মানে বস্তুবিলাক ইফাল সিফাল হৈ আছে আৰু বস্তুবোৰ আনি আছোঁ যিটোকে ভালদৰে ডিচিপ্লিন হোৱা নাই আৰু ভাবিলোঁ আজি সৰু এটা ভিডিঅ' দিওঁ মানে ভিডিঅ' মই বহুত দেখি আছিলোঁ ব্লগত যে কেৰাহীবোৰ যেতিয়া লেতেৰা হয় বহুত ক'লা পৰি যায় তেতিয়া মানে কি হয় ভিডিঅ'ত দেখিছোঁ মানে এটা কেৰাহীৰ আপোনাৰ নেমুৰ ৰস তাৰপাছত আপোনাৰ কাপোৰ ধোৱা যিটো আমাৰ কি আছিল চাৰ্ফ আছে চাৰ্ফ তাৰপাছত আপোনাৰ ভিনেগাৰ সেনেকৈ দি পিনে আপোনাৰ গৰম পানীটো উতলাই চাফা কৰা হয় কেৰাহীটো কিন্তু বহুত ট্ৰাই কৰিলোঁ মই কিন্তু চাফা নহ'ল কেৰাহীখন আৰু তাৰপাছত ভাবিলোঁ আজি মই নিজে চাওঁ আৰু যদি পাৰোঁ চাফা কৰিবলৈ মই দেখুৱাম মোৰ ফাৰ্ষ্ট কেৰাহীটো কেনেকুৱা লেতেৰা আছিলে আৰু পাছত মই কেনেদৰে চাফা কৰিলোঁ আৰু আজি ডাইৰেক্ট আপোনালোকক দেখুৱাম মই কিমান চাফা হয় কিমান কৰিব পাৰোঁ। এইখন কেৰাহী চাওক কেনেকুৱা লেতেৰা সেইটো প্ৰত্যেকৰে হয় মোৰ বুলি নহয় প্ৰত্যেকৰে হয় যেতিয়া বনাই থাকিব ন বনাই থাকোঁতে মানে যিটো তেলৰ হেৰি হয় এইটো লাগে ক'লা হৈ যায় তো ফাৰ্ষ্ট মই এইটো দেখুৱাই লৈছোঁ এইটো বাৰু সৰু হয় কেৰাহীটো বেছি ডাঙৰো নহয় কেৰাহীখন আমাৰ আজি এইটো মই কেৰাহী আপোনালোকক মই লাইভ দেখুৱাই দিম আৰু ভিডিঅ'ত ডাইৰেক্ট দেখুৱাম কিমান চাফা কৰিব পাৰোঁ আৰু ফাৰ্ষ্ট আৰু এইটো দেখুৱাইছোঁ এইটো কেৰাহীও ছেম সেইটোৰ নিচিনাই আছিলে এইটো অকণমান ডাঙৰ সেইটোত চাই বাৰু ছেম এইটোৰ নিচিনাই আছিলে আকৌ মই যেতিয়া মানে কৰিছোঁ যিটো বস্তুৰে কৰিছিলোঁ তাৰপিছত অকণমান টাইম লাগিছে যিহেতুকে বহুতে ক'লা হৈ গৈছিলে টাইম লাগিছে যথেষ্টখিনি টাইম লাগিছে মোৰ হাতৰ বিষ উঠিছিলে লাষ্টত আৰু তাৰপিছত এইখিনি ইমান চাফা হৈ গৈছে এনেকুৱা চাফা হৈ গৈছে এইটোৰ নিচিনা ছেম আছিলে আৰু আজি মই এইটো এনেকুৱা কৰি দেখুৱাম এইটো কেৰাহী তাৰ বাবে মই লৈছোঁ আপোনালোকক মই দেখাইছোঁ এইটো দেখিছে আপোনালোকে ব্যৱহাৰ কৰা হৈছে এইটো হ'ল পিতাম্বৰী এইটো চাইনিং পাউডাৰ হয় এইটো আপোনাৰ হোলচেলাৰ মানে গেলামাল দোকানত পাই যাব এইটো আপোনালোকে অনলাইনো পাই যায় আপোনালোকৰ এইটো লৈছোঁ আপোনাৰ এইটো চব ষ্টিলৰ বাচন কাঁহৰ বাচন লোহাৰ বাচন এইবিলাক ধুনীয়া চিকচিকীয়া হৈ যায় অকণমান আপোনাৰ আৰু এইটো কেৰাহীটোৰ বাবে মই এইটো পাউডাৰ লৈছোঁ পিতাম্বৰী বুলি আৰু আপোনাৰ লগত লৈছোঁ মই এইটো কি জানেনে এইটো হ'ল চিৰিজ পেপাৰ আৰু চিৰিজ পেপাৰ দুটা ভাগ আছে আৰু এইটো হ'ল যিটো আমাৰ লোহাৰ যিটো আমি লোহাত মাৰোঁ ন লোহা ঘঁহিবলৈ আমাৰ চিৰিজ পেপাৰ ব্যৱহাৰ কৰা হয় এইটো চিৰিজ পেপাৰটো ৰ'দত থোৱাৰ বাবে এনেকুৱা হৈ গৈছে এইটো হ'ল আপোনাৰ লোহাত যিটো ব্যৱহাৰ কৰা হয় সেইটো চিৰিজ পেপাৰ আৰু এটা আছে সেইটো চিৰিজ পেপাৰ নহয় বাৰু আৰু সেইটোৰে নহ'ব চাফা কিন্তু এইটো লোহাত যিটো আমি ব্যৱহাৰ কৰোঁ এই চিৰিজ পেপাৰটো আৰু পিতাম্বৰী এইটো যিটো পাউডাৰ আছে এই পাউডাৰটো তাত পানী মানে কেৰাহীখনত দি পিনে আপোনাৰ ঘঁহিব লাগিব অকণমান স্লাইচ পানী দিব লাগিব আৰু এইখনেৰে ঘঁহিব লাগিব ইমান মলি উঠিছে যথেষ্টখিনি লেতেৰা আছিলে তো মই যিটো বেচিনত থোৱা সম্ভৱ নহয় আৰু মই এতিয়া ঘঁহি আছোঁ প্ৰায় হোৱা নাই আৰু অলপ আছে যথেষ্টখিনি লেতেৰা হোৱাৰ বাবে বহুত টাইম লাগিছে প্ৰায় 45 মিনিটমান বেছি লাগে অকণমান যিটো বেচনত ধুব নোৱাৰি যিটোকে জোৰ দিব লাগে বেচনতটো এনেকৈ নোৱাৰি ন ইমানটো প্ৰেছাৰ দিবলৈ সেইকাৰণে মই তলতে আনিম এয়া চাওক কিমান ক'লা আছিলে আৰু ছাইডটো মই গুচাই দিয়া নাই ছাইডটো দিয়া নাই মানে এই ছাইডটো দিয়া নাই কাৰণ এইটো ছাইড যেতিয়া মই দিম দুইটা ছাইড তেতিয়া মানে কি হয় নালটো লুজ হৈ যায় সেইটো কাৰণে মই ছাইড দুটা একেবাৰে খোৱা নাই কিন্তু এইটো চাওক পৰা কিমান ক'লা আছিল আৰু কিমানটো চাফা হ'ল আৰু ৰাস্তা মানে কি হাত একদম বিষাই গৈছে একেবাৰে আৰু এইটো আগৰ কেৰাহীটো যিটো মই ফাৰ্ষ্ট দেখুৱাইছিলোঁ আৰু চাফা কৰাবলৈ এইটো আৰু আজি কৰাটো হ'ল এইটো কিমান ক'লা আছিলে এনেকুৱা কিমান ক'লা আছিলে কিন্তু এতিয়া চাওক কিমানটো চাফা হৈ গৈছে মই ওচৰৰ পৰা দেখুৱাই দিছোঁ দৌৰা দৌৰিৰ
মাজেৰে দুপৰীয়াৰ সাজ এনেদৰে তৈয়াৰ কৰিলোঁ। এয়া তিল বটা আৰু এয়া বইল চব্জি আৰু এয়া মাছৰ জোল আৰু এতিয়া ভাত চিম্পুলকৈ। এতিয়া বাৰু খোৱাটো নেদেখুৱাওঁ, এতিয়া মই দৌৰা ভাতকেইটা খাই লওঁ আৰু কাম আছে। বাকীখিনি মই মাজতে কেপচাৰ কৰিব নোৱাৰিলোঁ যিহেতু মোবাইলত চাৰ্জ নাছিলে। তো এতিয়া মই ভাতটো খাই লওঁ। বাই।